ফাইনালি আমাৰ এই চেনেলটো স্বাগতম জনাইছোঁ গাইজ। আমাৰ গাঁৱৰে এজন দাদা আচলতে এই কিউবটো সলভ কৰিব নিম গাইজ। ছেকেণ্ডৰ এই কিউবটো সলভ কৰি দিব গাইজ। দাদা আমাৰ বহুত কিউব সলভ কৰা মানে কিং বুলি ক'লে মিছা নহয়, আমাৰ দাদা পূৰা কিউব মানে ছেকেণ্ডত সলভ কৰি দিয়ে। বলচোন আমাৰ দাদা ঘৰলৈ যাওঁ। দাদাহঁত পাই গ'লোগৈ, এইখন দাদাহঁতৰ গেট গাইজ। এইটো ঘৰটো দাদাহঁতৰ পাই গ'লোগৈ। বলচোন দাদা ঘৰলৈ যাওঁ। সেই দাদা আমাৰ চাইকেলত কিবাখন কৰি আছে চাইকেলত। দাদা আপুনি বহুত কিউব সলভ কৰা মজা আৰু কিউবটো সলভ কৰি দিয়কচোন দাদা। এইটো অঁ হ'ব আপুনি কওকচোন। খালি এটা কি কৰিব লাগিব? ছেকেণ্ডতে কৈ দিয়া, মিনিট নহ'লেও ছেকেণ্ডত কৰিব হ'লে কিন্তু লাইকটো পূৰা আহিব লাগিব। লাইকটো আহিব লাগিব। ভিউ 1K অঁ লাগিবই। দাদা এতিয়া এই ভিডিঅ'টো আপোনাৰ দম দেখাই দিয়ক গাইজ। 1K আৰু লাইক বহুত দেখাই দিয়ক দাদা। আপুনি এতিয়া কিউবটো সলভ কৰি দিয়ক, ছেকেণ্ডত কৰি দিয়ক। অঁ পাৰিব? অঁ হৈ যাব। 1 2 3 গো। অ' গাইজ দেখিছে সম্পূৰ্ণ আমাৰ দাদাই চক দেখি নাই চক গাইজ। ইমান জলদি মানে কিউবটো সলভ কৰি দিলে, মই বিশ্বাসে কৰা নাই। মানে ইমান কিং বুলি ক'লে মিছা নহয়। দাদা আপোনাৰ এইটো কেনেকৈ সলভ কৰিলে মোক শিকাই দিব নি বাৰু? আগতে মানুহৰ কি থাকিব লাগিব? মানুহৰ এইটো শিকিবলৈ হ'লে প্ৰথমতে মানুহৰ আগ্ৰহ থাকিব লাগিব। সেইটো ভাল কথা। আগ্ৰহ আৰু চেষ্টা থাকিব লাগিব, তেতিয়াহে পাৰিব। আৰু সকলো বস্তুৱে কিছুমান টেকনিক থাকে, মই সেইটো কৈ দিছোঁ আগতীয়াকৈ। যদি এইটো শিকিবলৈ হয় নহয়, তেন্তে ইয়াৰ লগত এখন কাগজ আহে। যদি ৰুবিক্স কিউব কিনে তাৰ লগত এখন কাগজ আহিব। খালি ভাল কিউব কিনিব লাগিব। এনেই সস্তীয়া এইবোৰ কিনি লাভ নাই। এইবোৰ অলপ দামী কিউব কিনিব লাগিব। তাৰ লগত এখন মেনুৱেল কাৰ্ড আহিব, তাতে আপুনি পাৰিব। মই কথাটো কৈছোঁ দাদা, ইমান খালি ছেকেণ্ড মিলাই দিলে। বহুত টাইট হ'ব। এই যোনখিনি ফৰ্মুলা আছে আপোনাৰ মগজটোৱে গৰম হৈ যাব। 52টা নে কিমানটা আছে, তাকো দীঘলীয়া দাদা চাওক না, আপোনাৰ ইমান কষ্ট কৰি ছেকেণ্ডত কৰি দিছে। 1K ভিউ আহি যাওক, লাইক কৰি দিয়ক গাইজ। আমাৰ দাদালৈ এটা হেণ্ডশ্বেকো থাকিলে। দাদালৈ 1K ভিউ আহিব লাগিব গাইজ। মই সমাপ্ত কৰিছোঁ ভিডিঅ'টো, বেছি দীঘল নকৰোঁ। খালি প্লিজ লাইক কৰি দিব, 1K ভিউ আহি দিব। বাই বাই, সমাপ্ত গাইজ।